মই পিছে এনেকৈ কেকুৰা বনাই খাই বৰ ভাল পাওঁ। আপোনালোকে পাইনে বাৰু জনাবচোন। যোৱাকালি খুৰা এজনে কেইটামান কেকুৰা দিছিলে, মই বোলো আজি বনাই পেলাওঁ, যিহে গৰম পেলাইছে নহলে মৰিয়ে থাকিব। উলিওৱাৰ লগে লগে যিহে সিহঁতৰ তেল, মোৰ দেখিবলৈ সাধ্য নহ'ল। যদি এটা চেপা খাওঁ মইতো শেষ আজি। পিছে দায়িত্বটো মাক দিলো, মই পিছে পিঁয়াজ নহৰু কাটি ললো। তেন্তে ব'লক মই কেকুৰা বনাই ৰেচিপিটো দেখাওঁ। ঘৰৰ কলা কেৰাহীটো গৰম কৰি তাতে অকমান তেল দি লৈ তাতে পিঁয়াজখিনি প্ৰথমতে অলপ ভাজি ললো। এনেতে ভণ্টিয়ে বিলাহীৰ পেষ্ট এটা বনাই দিলে মিক্সিত মাৰি। পিঁয়াজখিনি অলপ ড্ৰাই হোৱাৰ লগে লগে কেকুৰাৰ যিকেইটা টুকুৰাকেইটা তাত মই দি দিলো আৰু লাহে লাহে অকমান ভাজিবলৈ আৰম্ভ কৰিলো। যিহেতু কেকুৰাৰ তেল আছে, তেল থাকিলে কেকুৰাৰ সোৱাদটো অলপ বেছিয়ে বাঢ়ি যায়। অলপ হয় মানে তাতে হালধি নিমখ সকলোবোৰ মা মছলা দি দিলো। লগতে যিটো বিলাহীৰ পেষ্ট বনোৱা আছিলে, বিলাহীৰ পেষ্টটো বনাই লৈ অকমান গৰম হ'বলৈ ৰখি দিলো। তৰকাৰীটোতো লাহে লাহে মানে হাতেৰে খুন্দা আদা নহৰুৰ পেষ্টটো মই পিছতীয়াকৈ দি দিলো। পিছতীয়াকৈ দিলে অলপ সোৱাদটো বেছিয়ে ভাল আহে। আপোনালোকে পিছে কেকুৰা ভাল পায় নে নাপায়? মোৰতো একদম ফেভাৰেট বস্তু। কেতিয়াবা সুবিধা পালে এনেকৈ ধুনীয়াকৈ বনাই খাবচোন, জিভা টপালি মাৰি থাকি যাব। আৰু ছেভ দিছ ভিডিঅ', ফ'ল' ফৰ মোৰ।